নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আপোনালোকক ডিজিটেল লাইভ ডিএল ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ' লৈ বন্ধু বান্ধৱীসকল আজি আমি আপোনালোকলৈ লৈ আহিছো যিসকলৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আছে যিসকলে 2022 চনত ঘৰ পাবলগীয়া আছে সেই সকল ব্যক্তিয়ে চৰকাৰী ঘৰৰ টকা তেখেতসকলৰ বেংকত খুমাইছে নে নাই নে বেংকত ৰিজেক্ট হৈছে কেনেকৈ চেক কৰিব বন্ধু বান্ধৱীসকল আমি আবার এই ভিডিঅ'ত আজি অনলাইন প্ৰক্ৰিয়াৰে আপোনালোকৰ বেংকত একাউণ্টত টকাটো খুমাইছে নে ৰিজেক্ট হৈছে সেই বিষয়ে ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই প্ৰতি ভিডিঅ'ৰ দৰে এটা সৰু ৰিকুৱেষ্ট কৰিব বিচাৰিছো যদি এতিয়ালৈকে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব বেল আইকনটো প্ৰেছ কৰিলে আমি আমাৰ চেনেলত যেতিয়া ভিডিঅ' আপলোড কৰিম লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন বাজি উঠিব আৰু সকলোৰে আগত চোৱাৰ সুযোগ পাব তো বন্ধু বান্ধৱীসকল বলক পলম নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধু বান্ধৱীসকল আজি আমাৰ ভিডিঅ'টো হৈছে যে প্ৰধানমন্ত্ৰী আৱাস যোজনা বা প্ৰধানমন্ত্ৰী এৱাই আঁচনিৰ ঘৰ 2022 চনত যিসকলে পাবলগীয়া আছে বা যিসকলে ইতিমধ্যে পাইছে সেইসকলৰ প্ৰথম কিস্তি দ্বিতীয় কিস্তি বা তৃতীয় কিস্তি টকাটো বেংকত আপোনাৰ বেংকত ৰিজেক্ট হৈছে নে একাউণ্টত সোমাইছে আপোনালোকে কেনেকৈ চেক কৰিব সেই বিষয়ে আজি আমাৰ এই ভিডিঅ'ত আমি ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈ চাই থাকিব বন্ধু বান্ধৱীসকল আমি আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত এই ৱেবছাইটৰ লিংকটো আমি দি দিম আপোনালোকে এই লিংকটোত ক্লিক কৰি ডাইৰেক্ট এইটো পেজত আহি পৰিব তো বন্ধু বান্ধৱ এই পেজটোত অহাৰ লগে লগে আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব ইয়াত চাওক নাম্বাৰ আছে এ বি চি বহুত কেইটা অপশ্যন আছে ডি ই এফ ইয়াত চাওক বন্ধু বান্ধৱীসকল এই এফ যেটো আছে ই এফ এম এছ ৰিপৰ্টছ বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াত কি কম কৰিব ইয়াত চাওক ইয়াত 14টা লিংক আছে আপোনালোকে কি কৰিব 1 2 3 4 5 6 7 8 আপোনালোকে 7 নম্বৰত চাওক পেমেণ্টছ ৰিজেক্টেড বাই বেংক আপোনাৰ পেমেণ্টটো ৰিজেক্ট হৈছে নে খুমাইছে আপুনি কেনেকৈ চেক কৰিব ইয়াৰ ওপৰত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগত আৰু এখন পেজ এনেকৈ খোল খাব আপোনালোকৰ সন্মুখত ইয়াত চাওক বহুত কেইটা অপশ্যন আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ইয়াৰ ওপৰত ক্লিক কৰিব ইয়াত বহুত অপশ্যন আছে বহুত কেইটা স্কিম আছে আপোনালোকে চেক কৰিব লাগে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গতিকে ইয়াত এইটো ক্লিক কৰিব তাৰ পিছত চাওক বন্ধু বান্ধৱীসকল ইয়াত তলত সিলেক্ট কৰিব দিছে সিলেক্ট ষ্টেট সিলেক্ট কৰিব দিছে সব কেইটা ষ্টেট অফ ভাৰতৰ ইয়াত সন্মুখত আহি পৰিব আপোনালোকে মই অসমৰ হও গতিকে আমি আসামে সিলেক্ট কৰিম या आसाम सिलेक्ट करिलो तार पिছত बंधु बान्धव तलफाले स्क्रल डाउन करिवो आको सिलेक्ट करिवो दिसे यात আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব দিছে আপুনি কোনটো ডিস্ট্ৰিক্টৰ হয় মই হুজাই ডিস্ট্ৰিক্ট যেতিয়া গতিকে মই হুজাই ডিস্ট্ৰিক্টটো সিলেক্ট কৰি আছো তাৰ পিছত বন্ধু বান্ধৱসকল তলফালে স্ক্ৰল ডাউন কৰক আকৌ সিলেক্ট কৰিব দিছে এতিয়া আপুনি সিলেক্টত ক্লিক কৰক এতিয়া আমাৰ হুজাই ডিস্ট্ৰিক্টত জীৱন কেইটা ব্লক আছে সব ব্লক কেইটা এখন মুখত আহিব বিনলাকান্তি ধলপুকুৰি জুগিজান লামডিং উদালি আমি উদালিৰ ওপৰত ক্লিক কৰি আছো আমি উদালিৰ হও গতিকে উদালিৰ ওপৰত ক্লিক কৰিছো ইয়াত তলত চাওক বন্ধু বান্ধৱসকল ইয়াত হেৰি দেখুৱাইছে এটা ক্যাপচা দেখা পাইছে আপোনালোকে ক্যাপচাটো ইয়াত বহাই দিব আপোনালোকে ইয়াত কি দেখুৱাইছে চাওক 56 - 10 56 ৰ পৰা আপুনি 10 মাইনাস কৰিব লাগিব তেতিয়া কিমান হ'ব 46 ইয়াত আপোনাক প্লাসও দিব পাৰে মাইনাসও দিব পাৰে গতিকে আমি যাৰ যেটো আছে সেইটো টেকনিকে বহাব আমাৰ এটো মাইনাসত দিছে গতিকে আমি 46 বহাই তলত সাবমিট কৰি দিছো সাবমিট বটনত ক্লিক কৰাৰ পিছত ইনবিল্ট ক্যাপচা দেখুৱাইছে আকৌ আমি ক্যাপচাটো বহুৱাব লাগিব 35 + 10 মানে 65 টু ইয়াত প্লাসত দিছে এতিয়া আমি 65 মাৰি সাবমিট কৰিম সাবমিট কৰাৰ পিছত চাওক या तलफाले स्क्रल डाउन करक या चाওক আপোনালোকে स्टेट बैंक ऑफ इंडिया डेबिट पेंडिंग अकाउंट नंबर क्रेडिट पेंडिंग अकाउंट नंबर ऑफ 97 बेनिफिशियरीज नेम सब या চাওক সন্মুখত আহি পৰিছে আপোনালোকৰ সন্মুখত আছে এতিয়া আপোনালোকে ইয়াত কাৰ নাম আছে या চাওক ইয়াত কি দেখুৱাইছে উজাই উদালি তাৰ পিছত या চাওক সব আপোনালোকৰ সন্মুখত এনেকৈ ওলাই আহিব SC ST OBC সব ওলাই আহিব সন্মুখত বন্ধু বান্ধৱীসকল আপোনালোকে এনেকৈ কৰিব তাৰ পিছত চাওক ইয়াত আপুনি এটো ডাউনলোড কৰিব পাৰিব ডাউনলোড এক্সেলতো কৰিব পাৰিব ডাউনলোড PDFতো কৰিব পাৰিব বন্ধু বান্ধৱীসকল আমি আপোনালোকক দেখুৱাই আছো আকৌ
অলপ বেক কৰোঁ বন্ধু বান্ধৱীসকল আপোনালোকে আমি একেবাৰে ইজি পদ্ধতিত দেখুৱালোঁ আপোনালোকে আৰামতে কৰিব পাৰিব তো বন্ধু আজি আমাৰ ভিডিঅ'টো ইমানেই আছিলে যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে আপোনালোকৰ বন্ধু বান্ধৱীলৈ আমাৰ ভিডিঅ' লিংকটো শ্বেয়াৰ কৰিব আৰু সকলোকে জানিবলৈ সুযোগ দিব কাষত আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা তেতিয়াহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব নটিফিকেশ্যন পোৱাৰ বাবে তো আজিলৈ ইমানেই থেংক ইউ বাই বাই লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে